আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস ২৬ জানুৱাৰী ২০২৪ চন। আজিৰ এই পবিত্ৰ ক্ষণত মই পৰম শ্ৰদ্ধাৰ শ্বহীদসকললৈ এই কবিতাটো প্ৰেৰণ কৰিলোঁ। তেওঁলোকৰ যাতে পৰম শান্তি লাভ কৰে। মোৰ কবিতাৰ শিৰোনাম পৰাধীনতাৰ শিকলি খুলি শ্বহীদ বেদী ললো আকোৱালি। মই কলিতা মই এই বীৰংগনা কনকলতা স্বাধীনতা সমতা আৰু মানৱতা অসমীয়াৰ মই এই কনকলতা জাতীয় সত্তা মই ভৱেশ্বৰী বিশ্ব বিজয়ী দুৰ্গতি নাখি নিজৰ জীৱনক তুচ্ছ কৰি ৰাখিলো আই ভাৰত ভূমি। মই পিয়লি কুশল মুকুন্দ কাকতি গৌধ ইংৰাজৰ হাতৰ পৰা কৰিলো ভাৰতীয় উদ্ধাৰ। তিনি বৰণীয়া জাতীয় পতাকা এয়াই ভাৰতীয় স্বজাতীয় সত্তা। পৰাধীনতাৰ শিকলি গুচাই আঁতৰালো মই মদন ৰাউত টিম অসমীয়াক স্বাধীনতা যুঁজিম বিবেকহীন মগজুৰ সতে ৰাখিম সততা নিৰ্ভীকতা। মই মদন ৰাউত মই এই বীৰ স্বাধীনতম পৰুৱা বিদেশী ইংৰাজৰ ওচৰত কোনোদিনে ৰাখিম মাতৃভূমিৰ মান তেজক পানী কৰি গাই যাম আই অসমীৰ গান জাতীয় পতাকা কৰি মই মণিৰাম দেৱান মোক ফাঁচি দিয়ে ইংৰাজৰ নাই কোনো নিজস্ব জ্ঞান মংগল পানলি মই হাত সাৱটি নাথাকিব আগুৱাই যাম দূৰ ভৱিষ্যতলৈ জন্মান্তৰ জগত সিংহৰ দৰে গৰ্জি উঠিম নলওঁ কাহানি জিৰণি মাতৃভূমিক জনাম আদৰণি অকল অসমৰেই নহয় ভাৰতৰ ঈশ্বৰৰ দৰবাৰত নিজকে পৰাধীনতাৰ শিকলি খুলি শ্বহীদ বেদীক ললো আকোৱালি। ডাক্তৰ সুচি চৌহান চন্দ্ৰশেখৰ আজাদ সদায় জিলিকি ৰং ভাৰতীয়ৰ জলকাৰী বাৰী থাকে সদায় আই ভাৰতীয় দুৰ্গাৱতী মীনাবাই আৰু মদ কিনি সঁচাকৈয়ে বীৰ জীৱন উৎসৰ্গা কৰি মানৱতাক হে যাচি ধৰিবা ভাৰততে পুনৰ্জন বাৰম্বাৰ কৰিম ৰাণী লক্ষ্মীবাই বীৰদৰে বেজ ৰাজপুত পংখ তুলি জ্বলাই নেতাজী সুভাষ বসু বাদ্য ৰিকলৈ সৰ্বদাই পুজো আচম্বিত মৃত্যু ভাৰত স্বাধীন কৰাৰ পূৰণ লালা লাজপত ৰায় সৰ্বদাই বিচাৰে ন্যায় বীৰ বিনায়ক আৰু দামোদৰ ভাৰত মাতৃৰ সহোদৰ মদন দেৱ গণেশ সদায় নিৰ্জনাই দিনে ক্লেশ মাথো দেশৰ কাৰণে সলালে জীৱন কৰিলে উল্লাস আৰু বিপিন চন্দ্ৰপাল সঁচাই চৰাইৰ দৰে পোৱালি ঢাকি ৰাখিলে ভাৰতীয়ৰ মান ইংৰাজৰ গুলীত আৰু কতজনে এৰিলে দেশৰ কাৰণে সৰ্বশেষ সজ্জাছিল মহাত্মাই হেৰুৱালে নাথুৰামৰ গুলীত প্ৰাণ সেয়ে ভাৰতীয়ৰ মনত এয়াই হৈছে ভাৰতীয় স্বাধীনতা আন্দোলনৰ শ্বহীদৰ ঐতিহাসিক প্ৰমাণ। ধন্যবাদ। জয় ভাৰত।